close until I free. Yeah. Alright, I'll see you there. It's midnight, we're going on. Hello everyone, welcome back to my channel. আশা ৰাখিছো আপোনালোক সকলো ভালে আছে। আজি আমি দুৰ্গা পূজা চাবলৈ ওলাইছো। আজি হয় অষ্টমী। এয়া আমি ওলাই মেলি ৰেডি। এতিয়া সন্ধিয়া 6টা বাজিছে আৰু তিনচুকীয়ালৈ যাওঁ আমি পূজা চাবলৈ। এইফালে বেটি একদম মাস্ক লৈ লৈছো। এই পূজা ভাগ হৈছে আমাৰ ঘৰৰ ওচৰতে। আৰু প্ৰত্যেক বছৰে আমি প্ৰথমতে এই মণ্ডপত সেৱা জনাই লওঁ, তাৰ পিছতহে বেলেগত যাওঁ পূজা চাবৰ বাবে। এয়া আমি তিনচুকীয়া আহি পাই গ'লোহি। ককাইক ভনীয়েকৰ মৰম দেখিছেনে? ভনীয়েকে একেবাৰে দাদাকৰ কোলাৰ পৰা নামিবই নিবিচাৰে। এয়া হৈছে হিজুগুৰি ৰেলৱে ষ্টেচন পূজা। ইমান ধুনীয়াকৈ ডেকোৰেশ্যন কৰিছে চাওকচোন। এইফালে আমি মাছতে মোতকৈ ওখ হ'ল বেটা, ক্লাছ 5ৰ ষ্টুডেণ্ট। এয়া হৈছে মানৱ কল্যাণ পূজা মণ্ডপ। ইয়াতো বহুত ধুনীয়া ডেকোৰেশ্যন কৰিছে। स्वागत करती है। सभी भक्तों से अनुरोध है, कृपया पूजा मंडप की ओर आगे की ओर बढ़ते चले। पूजा प्रांगण में बाहर भीड़ एकत्रित न करें। ভিতৰত বহুত ধুনীয়া ডেকোৰেট কৰিছে, ধুনীয়া লাইটিং কৰিছে, বাঁহেৰে নিৰ্মিত কিছুমান সামগ্ৰীৰে ডেকোৰেশ্যন কৰিছে। মণ্ডপৰ ভিতৰলৈ বেটা আৰু মই গ'লোঁ। দীক্ষিয়াক ভিতৰলৈ নিবলৈ অলপ ভয় লাগিলে, কিয়নো বহুত ভিৰ আছিলে আৰু তাইতো মাস্ক পিন্ধিব নোৱাৰে, সেই গতিকে বেটা আৰু ময়ে সোমালোঁ। দীক্ষিয়াক পাপাকে বাহিৰতে লৈ থাকিলে। আজি হয় নেক্সট ডে আৰু আজি হয় নৱমী
আজি চাম পূজা ওচৰতে এতিয়া বাজিছে 6টা আজিও 6টা বজাতে ওলাইছোঁ আৰু এইফালে বেটা কি কিনিলে দেখাই দিয়া গান এইটো গান কিনিলে সি পাপাকাৰ লগত গৈ কিনি আনিলে আৰু যোৱাকালি ভিডিঅ'টোৰ লগত আজি ভিডিঅ'টো লগ লগাই দিছোঁ কিয়নো নহ'লে বহুত সৰু হৈ যাব ভিডিঅ'টো ঠিক আছে তেন্তে বলক আজি অলপ পূজা আপোনালোককো দেখাম এয়া হৈছে চাবুৱাৰ পূজা জাপি আৰু গামোচা দি ডেকোৰেশ্যন কৰিছে এয়া হৈছে চাবুৱাৰ এমইএছ তিনিআলিৰ পূজা মণ্ডপ জীৱন্ত প্ৰতিমা প্ৰদৰ্শনী চাবৰ বাবে বহুত মানুহৰ ভিৰ হৈছে এইফালে পুৰা ট্ৰেফিক জাম লাগি গৈছে এয়া গাড়ীৰ পৰাই অলপ ভিডিঅ' কৰিলোঁ এয়া হৈছে চাবুৱাৰ বাছ ষ্টেণ্ডৰ পূজা মণ্ডপ সৰু ল'ৰা ছোৱালীবিলাকে এনজয় কৰিবৰ বাবে স্কেলিটন দেখাইছে গিটাৰ কীবৰ্ড আদি বজোৱা দেখাইছে আমাৰ দীক্ষিয়া আৰু ঋষিয়ে খুব এনজয় কৰিলে So friends, এয়াই আছিলে মোৰ দুৰ্গা পূজাৰ ব্লগ আশা ৰাখিছোঁ আপোনালোকে মোৰ ব্লগটো চাই ভাল পালে আৰু যদিহে ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে তেখেতসকলে প্লিজ ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি যাবলৈ নাপাহৰিব midnight, we're going all night. Can you pass a drink to get the vibe right? Don't feel like having a Bud Light. How's tequila with some salt and lime? Oh my, am I alright? Thanks for asking, doing just fine. Can I say that you're looking real nice? We'll have to chat right now before I get